Hello guys, good morning সকলোকে আজি হল উৰুকা বিহু সকলোকে হেপী মাঘ বিহু হেপী ভোগালী বিহু এণ্ড তোমালোকে এতিয়া ক'ত যাবলৈ ৰেডি হৈছা মোৰ বস্তুখিনি জলদি আনি দিবা মই পিঠাই বনাব পৰা নাই গাইজ মোক বস্তু আনি দিয়াই নাই যোগাৰ পাতি ফাইনেলি মোৰ বজাৰ আহি গ'ল পিঠা বনাবলে কি আনিলা কৈ দিয়া কি লৈ আনিলা বাসমতি ৰাইছো আনিলা বিৰিয়ানী বনাই দেখুৱাম গাইজ চাওমিন আনিছা আৰু বাসমতি ৰাইচ চাওমিন আৰু ক্ৰীমো আনিলা আকৌ দৈ পাপৰ এইবিলাক চচ কফি আৰু অইল ৰিফাইন অইল তেল পিঠা বনাব লাগিব নহয় চিৰা আৰু মুড়ি লাড্ডু বনাম মই আৰু গুড় আৰু বুটো আনিলা আৰু পিঠাও আনিলা দেখোন মা দিয়া এটা খাই চাওঁ নাৰিকলো আনিলা এতিয়া মোৰ পিঠা বনোৱাহে কথা আৰু বৰা চাউল 1 কিলো আনিছা হ'ব দিয়া আমাৰ দু মানুহ এশ টকা আৰু দহি লৈছে 170 টকা আৰু ক্ৰীমটো তোমাৰ 150 টকা ইমান দাম এতিয়া মোৰ পিঠা বনোৱা কথা আৰু বনাম আৰু কালিৰ পৰা বনাম আজি নবনাওঁ মই কালি বনাম আৰু অ'কে বাই ভিডিঅ'টো চাই থাকিব আমাৰ ভাল লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব এণ্ড সকলোকে আকৌ এবাৰ পুনৰবাৰ হেপী ভোগালী বিহু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক কমেণ্ট শ্বেয়াৰ কৰিব গাইজ বাই